গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আশা কৰো আপোনালোকে সবেই ভালেই আছে। আজি আমি গৈ আছো এটা খেল চাবলৈ। খেলটো অলপ বেলেগ ধৰণৰ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কি খেল হয় কি কথা আপোনালোকে সব গম পাই যাব। এতিয়া বৰ্তমান মোৰ লগত আছে এয়া সঞ্জয় আৰু অমিত আছে। ইহঁতেও খেলিব আৰু খেলটো আপোনালোকে চালে গম পাব কি খেল হয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। বৰ্তমান যাব ওলাই গৈছো, তো মোৰ পিছফালে আহি আছে সঞ্জয় আৰু অমিত। তো এতিয়া যাব ওলাইছো। খেলটো হৈছে ফুটবল খেল, মানে এইটো আমাৰ এইফালে অলপ গাঁৱলীয়া জেগাটো অলপ বেলেগ ধৰণৰ ফুটবল খেল, মানে গুৰু জাক নিচিনা খেলে মানে। তো ইয়াত যাব পাৰিলো হয়, কিন্তু চাবি নাই। বেয়া নাপাব, এইটো লৈ যাব নোৱাৰো কাৰণ কিনিব লাগিব এইটো লৈ যাব হ'লে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গৈ আছো এতিয়া বৰ্তমান। আমি আহি ফাইনেলি পাই গ'লো। এইফালে চাব পাৰে, এইফালে মানুহ অহা নাই, তো অলপ সময় ৰখিব লাগিব। তাৰপিছত আপোনালোকে চাব পাব গুৰুজাকৰ খেল। তো অলপ সময় ৰখিব লাগিব, তো আপোনালোকে চাই থাকক। তো এয়া চাই লওক গুৰুজাকৰ খেল। তো কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব খেলটো। এইটো ফুটবল খেলে, কাৰণ গাঁৱলীয়া জেগা, এইকাৰণে গুৰুজাকৰ নিচিনা খেলে মানে। তো আপোনালোকে এইটোৱে দেখুৱাব আহিছোঁ আজি, চাই লওক। এতিয়া আমি গুৰুজাকৰ খেল চালোঁ আৰু এতিয়া তো অলপ আগত গৈ আছোঁ। মানে মই যোনটো স্কুলত পঢ়িছিলোঁ সৰু সময়ত, সেইটো স্কুলখনত এপাক গৈ আহিম বুলি ভাবিছোঁ। তো এতিয়া মোৰ লগত আহিছে আৰু দেৱাশিষ এণ্ড মহেশ আহিছে। তো এতিয়া তাত গৈ আহিম। ফাইনেলি এতিয়া পাই গৈছোঁ আৰু এয়া ৱালটো চাব পাই আছে। এয়া বহুত সৰু সময় পঢ়া স্কুলটো মনত পৰি আছে, অলপ গেটটো চাই মনত পৰিছে আৰু। তো এয়া চাই লওক। দেৱা, কিবা মনত পৰিছে নে স্কুলটোৰ কথা? একদম বহুত মনত পৰিছে। এই গছ পুলিটো আমিয়ে ৰুইছিলোঁ। এইটো চাব পাৰে, এই গছটো আমি ৰুইছিলোঁ সৰু থকা টাইমত। আমিয়ে ৰুইছিলোঁ সৰু সময়ত। তো আপোনালোকক দেখাই দি আছোঁ আৰু এয়া স্কুলটো। স্কুলটোৰ নাম হৈছে ওৰাং চুবুৰী নিম্ন প্ৰাথমিক বিদ্যালয়। ইয়াতে পঢ়িছোঁ সৰু সময়ৰ পৰা। তো আহোঁ আৰু কেতিয়াবা, তো বহুত দিনৰ পাছত আজি আহিছোঁ। তো এইটো গছ চাব পাইছে, আমিয়ে লগাইছিলোঁ। এতিয়া বৰ্তমান খেল চালোঁ আৰু স্কুলত আহিলোঁ। তো এতিয়া আমি গৈ আছোঁ। তো এতিয়া ঘৰতে যাব লাগিব আৰু। তো ভাই চব কিবা কবি নেকি? এই বয়সত যাকে চাওঁ তাকেই ভাল লাগে। আৰু নকওঁ সেইটো। তো এতিয়া যাব লাগিব আৰু ঘৰ ফালে। তো আপোনালোকে কমেণ্ট কৰি জনাব যে খেলটো কেনেকৈ লাগিলে। সেইটো খেলটো আচলতে ফুটবল খেলে হয়, কাৰণ এনে এণ্টাৰটেইনমেণ্টৰ কাৰণে মই মানে গুৰুজাকৰ খেল বুলি কৈ দিলোঁ। কাৰণ এনেকাই খেলে, কিবা একো মানে ডিচিপ্লিন নাই খেলটোত। তো এইকাৰণে ক'লোঁ আৰু। তো আপোনালোকে নাভাবিব যে গুৰুজাকৰ খেল হয় বুলি। তো গাইজ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এটা কথা কৈছোঁ মই আজি ৰাইজক, মানুহে চাকৰিৰ কাৰণে হাল্লা কৰি থাকে, কিন্তু অসমৰ ৰাইজে যদি বিচাৰে, অসমৰ 10 লাখ মান ল'ৰাক যোনে নেকি ইউটিউবাৰ হোৱাৰ সপোন ৰাখিছে, ইহঁতক একেদিনাই সংস্থাপন দিব পাৰিব। হয় নহয় ক? তো আপোনালোকে শুনি পালে আমাৰ দেৱাশিষে কি কৈছে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, ভিডিঅ' সমাপ্ত কৰিছোঁ।